নমস্কাৰ, মই আজি তোমালোকলৈ প্ৰস্তুত কৰি অনাৰ বিষয়টো হৈছে লোক সংস্কৃতিত বিশ্বাস। ঠিক আছে, লোক সংস্কৃতিত বিশ্বাস কেনেধৰণে আহিছে। এতিয়া আমি যদি চাওঁ যে জাতি এটাৰ প্ৰকৃত স্বৰূপটো বিচাৰি পোৱা যায় সেই জাতিটোৰ লোকসাহিত্য আৰু লোকবিশ্বাসসমূহৰ মাজেৰে। আচলতে লোকবিশ্বাসসমূহে মানুহৰ মনত যুগ যুগ ধৰি মানুহৰ যুক্তিবাদী মনটোকো প্ৰভাৱ পেলাই আহিছে সাংঘাতিক ধৰণে। আচলতে বিভিন্ন ধৰণৰ লোকবিশ্বাসে আমাৰ সমাজখনক ভৰি আছে। বিভিন্ন ধৰণৰ লোকবিশ্বাসে আমাৰ সমাজখন ভৰি আছে আৰু এনে কিছুমান লোকবিশ্বাস আছে যিসমূহক আমাৰ সমাজে সসন্মানে গ্ৰহণ কৰি আহিছে। আৰু এই যে গ্ৰহণ কৰি আহিছে, সেই গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কিন্তু স্বয়ংক্ৰিয়ভাৱে পাৰম্পৰিকভাৱে গ্ৰহণ কৰি অহা হৈছে। গতিকে চাৰ্লছ ডাৰউইনে এই যে যি বিশ্বাস, সেই বিশ্বাস সম্পৰ্কে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিলে। কথাটো আছিলে এনেধৰণৰ যে যুক্তিতকৈ সহজাত বৃত্তি অধিক শক্তিশালী। গতিকে চোৱা, এই যুক্তিও আমাৰ লোকবিশ্বাসসমূহৰ পাত্তা নাপায়। যুক্তি হাৰ মানি যায়, এনেকুৱা লোকবিশ্বাস আছে। আৰু যিবিলাক সেই আদিম কালৰে পৰা কিছুমান লোকবিশ্বাস এতিয়াও চলি আহিছে আৰু আমি সকলোৱে কিন্তু মানি অহা দেখা পৰিলক্ষিত হৈছে। খুব সুন্দৰভাৱে আমি মানি আহোঁ কিছুমান বিশ্বাস, নহয় জানো? এতিয়া চাবা, এতিয়া যদি আমি চাওঁ যে লোকবিশ্বাস সৃষ্টিৰ কাৰণ যদি আমি বিচাৰিবলৈ যাওঁ যে কি কাৰণত লোকবিশ্বাসৰ সৃষ্টি হৈছিলে, কিয় হৈছিলে, এই বিষয়টো কিন্তু ব্যাখ্যা কৰাটো বৰ সহজ নহ'ব। এটা জটিল প্ৰক্ৰিয়া আহিব, হয়নে? কাৰণ আমাৰ এই বিশ্বাসপ্ৰৱণ যিখন সমাজ, সেই সমাজ ব্যৱস্থাত এই লোকবিশ্বাসৰ প্ৰক্ৰিয়াটো এনেভাৱে জড়িত হৈ আছে যে তাক পাৰম্পৰিকভাৱে এনেভাৱে চলি আহিছে যে তাক আমি একাষৰীয়াকৈ কৰি থ'ব নোৱাৰোঁ, যেন নিজে নিজে আমাৰ মাজত সোমাই পৰিছে। ডক্টৰ প্ৰফুল্ল গোস্বামীয়ে লোকবিশ্বাস সম্পৰ্কত এটা বৰ ধুনীয়া মন্তব্য দিছিলে। মন্তব্যটো মই তোমালোকক কৈছোঁ, শুনিবা মন্তব্যটো। It is difficult to explain the whys and wherefores of popular beliefs. Beliefs are traditionally handed down, and in a society which does not appreciate an skeptical and critical attitude of mind, how they started or why they started is hardly remembered. ঠিক আছে, এই মন্তব্যটো মই ক'ৰ পৰা সংগ্ৰহ কৰিছোঁ জানেনে? লোকসংস্কৃতিবিদ, অসমৰ এগৰাকী লোকসংস্কৃতিবিদ ডক্টৰ নবীন চন্দ্ৰ শৰ্মা ছাৰৰ অসমীয়া লোকসংস্কৃতিৰ আভাস নামৰ গ্ৰন্থখনৰ পৰা। ঠিক আছে, এতিয়া আমি আহোঁ যে লোকবিশ্বাসৰ সৃষ্টি কেনেকৈ হ'বলৈ পালে বা লোকবিশ্বাসৰ জন্ম কেনেকৈ হ'ল। ঠিক আছে, আমি যদি চাওঁ এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আদিম মানুহৰ মনত সৃষ্টি হোৱা যি শংকা, ভয়, কৌতূহল, এই দিশবোৰৰ কথা আমি অৱগত কৰিব পাৰোঁ।
কিন্তু তেওঁলোকৰ মনত যে কৌতূহলবিলাক সৃষ্টি হৈছিলে সেইবিলাক ক'ৰ পৰা সৃষ্টি হৈছিলে জানানে? যে তেওঁলোকে চাৰিওফালে দেখি থকা কিছুমান বস্তুৰ পৰা তেওঁলোকে চাৰিওফালে দেখি থকা কিছুমান বস্তুৰ পৰাই তেওঁলোকৰ মনলৈ এনেধৰণৰ কিছুমান চিন্তা আহিবলৈ ধৰিছিলে। এই যে চাৰিওফালে দেখি থকা বস্তু বুলি ক'লোঁ, সেই বস্তুবিলাকৰ ভিতৰত আমি তেওঁলোকে দেখা জীৱ জন্তুৰ কথা ক'ব পাৰোঁ, গছ গছনিবোৰৰ কথা ক'ব পাৰোঁ, পাহাৰ পৰ্বত, আকাশ বতাহ, বিভিন্ন ধৰণৰ তেওঁলোকে যিবিলাক দেখি থাকে, ওচৰে পাঁজৰে দেখি থকা সেই সকলোবিলাক বস্তুৱে তেওঁলোকৰ মনত ক্ৰিয়া কৰিছিলে। আৰু এই যে তেওঁলোকৰ মনত ক্ৰিয়া কৰিছিলে বস্তুবিলাক, গতিকে সেইবিলাকৰ প্ৰতি তেওঁলোকৰ এটা কৌতূহল, জানিবলৈ এটা ইচ্ছা প্ৰকাশ হ'ল। বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হ'বলৈ ধৰিলে, নজনা কথা জানিবলৈ বিচাৰিলে। আৰু সেই প্ৰশ্নবিলাক যে উদয় হ'ল, সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিবলৈ ধৰিলে। উত্তৰ বিচাৰি ফুৰোঁতে এনেকুৱা হ'ল যে তেওঁলোকে যেনেকুৱা ধৰণৰ উত্তৰ এটা বাঞ্ছা কৰি আছিলে, বিচাৰি আছিলে, তেনেধৰণৰ উত্তৰ হয়তো নাপালে, মানে সন্তোষজনক উত্তৰ এটা তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ল, যাৰ ফলত তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ পুৰাণ কথা, আখ্যান, জনশ্ৰুতি, বিভিন্ন ধৰণৰ কথাবিলাক সোমাই পৰিবলৈ ধৰিলে। আৰু সেই যে তেওঁলোকে বিভিন্ন ধৰণৰ কথাবিলাকত সোমাই পৰিবলৈ ধৰিলে, সেইবিলাকেই সময়ত তেওঁলোকে নিজে নিজে এটা বিশ্বাসলৈ পৰিণত কৰিবলৈ ধৰিলে। আৰু মানুহবিলাকে লাহে লাহে সেই কথাবিলাককে বিশ্বাস হিচাপে গ্ৰহণ কৰিবলৈ ধৰিলে। এইদৰে যদি আমি চাওঁ আৰু কালক্ৰমত সেই কথাবিলাকেই আমাৰ লোক সংস্কৃতিত সোমাই একোটা বিশ্বাসৰ ৰূপ ল'বলৈ ধৰিলে। গতিকে আমাৰ লোকবিশ্বাসৰ ৰূপটো লোকসংস্কৃতিত কিদৰে সোমাই পৰিল সেই ক'লোঁ ন, আদিম যুগত যি চিন্তা চৰ্চা তাৰেই ফলস্বৰূপে আমাৰ লোকসংস্কৃতিত বিশ্বাসৰ ছবিখন সোমাই পৰিল। এনেই সাধাৰণভাৱে লোকবিশ্বাস কিনো এটা হয়তো তোমালোকে ধাৰণা কৰিব পাৰিছা, নহয় জানো? গতিকে আজি কেৱল তোমালোকক মই এই লোকবিশ্বাসৰ এটা তেনেই সাধাৰণ আভাসহে দিলোঁ। ইয়াৰ পিছৰ পৰ্যায়ত লোকসংস্কৃতিৰ বিশ্বাসৰ লগত জড়িত যিবিলাক দিশ আছে, সেই সকলোবিলাক দিশ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকেও শুনি এই বিষয়বস্তুকেইটা বুজি ল'বলৈ চেষ্টা কৰিবা। ঠিক আছে, ধন্যবাদ।